Hello everyone, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলো ভালে আছে। মই মৃদুস্মিতাই পুনৰবাৰ মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মইনাক স্কুলৰ পৰা আনিলোঁ আৰু এতিয়া আবেলি 4টা মানে বাজিলে। তাক একেবাৰে টিউচন কৰি আনিলোঁ। তাৰ 12:30তে ছুটি হয়। টিউচনৰ কাৰণে অলপমান ৰৈ দিবলগীয়া হ'ল। আৰু আজি দিছে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট। আমাৰ ইয়াত হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট বহুতেই ভাল হয়। 3টা ল'ৰাই দিছিলে, 2জন ল'ৰা আৰু এগৰাকী ছোৱালী। এজন ল'ৰাই 5খনত লেটাৰ পাইছে আৰু এজনে এখনত পাইছে। 2জন ছায়েন্সৰে আছিল আৰু ছোৱালী এজনীয়ে দিছিলে, তাই 2nd ডিভিজন পালে। ভাবিলোঁ এটা খবৰ লৈ আহোঁগৈ। তেনেহ'লে ভিডিঅ'টো চাই থাকিব আপোনালোক সকলোৱে। আৰু আজিৰ ভিডিঅ'টো এনেকৈয়ে আৰম্ভ কৰিছোঁ আৰু চাই থাকিব। এতিয়া পটাপট মইনাকো উলিয়াই লওঁ আৰু ময়ো এযোৰ মেখেলা চাদৰ পিন্ধি লওঁ। পাৰ্টি খাবলৈ এইফালে শাকুটি আছে, ৰঙালাও। এগৰাকী হৈছে ভনীয়েক নে বায়েক বাৰু? বাইক এগৰাকী আমুয়েক, এগৰাকী খুৰীয়েক নি? এগৰাকী বায়েক। এই ভণ্টিজনী এগৰাকী মামীয়েক, খুৰীয়েক। পচলা কাটি আছে। পেটু ভাজি নি? পেটু ভাজি এইফালে বনাই আছে জলকীয়া ভাজি। কি কৰিব? কি মাংস? ব্ৰইলাৰ পেটু চুমি। এইফালে পচলাৰ লগত বনাব, পচলা কুটি থৈছে। এইফালে ৰঙালাও ভাজি বনাবলৈ আছে, বনাই থাকা। ইয়ে পাছ কৰিছে, কেনেকুৱা লাগিছে? ভালে লাগিছে বৰ্তমান পাছ কৰি। কেনেকৈ পাছ কৰিলা কৈ দিয়া আকৌ। নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী দিব্যশ্ৰী বৰুৱা এণ্ড মই চিনিয়ৰ ছেকেণ্ডেৰী ছায়েন্স একাডেমীত পঢ়িছিলোঁ ছায়েন্সত। এণ্ড বৰ্তমান মোৰ ফাৰ্ষ্ট ডিভিজন এণ্ড উইথ আছামিছ লেটাৰ। আৰু এতিয়া বৰ্তমান গড়গাঁৱত এডমিশ্যন ল'ম বুলি আহিছোঁ আৰু লগতে ITI কলেজ ITI কৰিম বুলি শিমলুগুৰি। শিমলুগুৰি। এইফালে আলহী পূৰা ভৰ্তি হৈ আছে, আহি আছে, গৈ আছে, খাই আছে। এগৰাকী মাকৰ অনুভৱটো কেনেকুৱা লাগিব? যিমান ভাবিছোঁ সিমান নহ'ল, এতিয়া হ'লেও ইয়াতে সুখী হ'ব লাগিব। দেউতা কেনেকুৱা লাগিছে কওক আকৌ। ল'ৰাটো ইমান ভালকৈ পাছ কৰিছে, কেনেকুৱা লাগিছে আপোনাৰ? বৰ্তমান ভালেই লাগিছে। হ'ব নহয় বৰমাক ল'ৰাটোৱে ইমান ভালকৈ পাছ কৰিলে, তাৰ বাবে বহুত ধন্যবাদ থাকিল। আৰু দেই কি ভৱিষ্যতে কি ঘৰ আহি পালোহি, আন্ধাৰে হ'ল। মোৰ যাওঁতেই দেৰি, স্কুলৰ পৰা পাওঁতেই মোৰ দেৰি হ'ল। সেইটো কাৰণে গোটেইকেইজনৰ ঘৰলৈ যাব নোৱাৰিলোঁ। আৰু ওচৰতে যদি এনেকৈ কোনোবাই ভালকৈ পাছ কৰে, মোৰ যাওঁ লাগিয়ে থাকে। খবৰ এটা নোলোৱালৈকে ভালেই নালাগে, দেখা নিদিয়ালৈকে। আৰু খানা চানা খোৱা নহ'লে সোনকালে গুচি আহিলোঁ আন্ধাৰ হোৱাৰ কাৰণে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব। আৰু মোৰ ভিডিঅ' যদি আজি আপোনালোকে প্ৰথমবাৰ চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।